নমস্কাৰ বন্ধুসকল, আজি আপোনালোকলৈ মই এটা ভাল ভিডিঅ' এটা লৈ আহিছোঁ, যিটো ভিডিঅ'ত হোৱাটছএপৰ কিছুমান ট্ৰিক্সৰ বিষয়ে কোৱা হৈছে। আৰু এই ট্ৰিক্স ফিচাৰ্ছৰ বিষয়ে বহুতে জানে আৰু কিছুমানে নাজানেও মানুহ আছে। যিসকলে জানে তেওঁলোকে মই কাইণ্ডলি ৰিকুৱেষ্ট কৰিছোঁ সহযোগ কৰিব এই ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যিসকলে নাজানে তেওঁলোকে কমপ্লিটলি ভিডিঅ'টো চাব আৰু ভিডিঅ'টো চোৱাৰ পিছত অকণমান হ'লেও উপকৃত হ'ব কিছুমান ট্ৰিক্সৰ বিষয়ে জানি, যিবিলাক ট্ৰিক্স নিশ্চয় নিজৰ কাৰণে সহায়ক হ'ব বুলি মই আশা ৰাখিলে। ঠিক আছে, আমি প্ৰথম ট্ৰিকটোলৈ আগবাঢ়োঁ। প্ৰথমতে হোৱাটছএপটো খুলি লওক। হোৱাটছএপটো খুলি লোৱাৰ পিছত প্ৰথম ট্ৰিকটো হৈছে লেংগুৱেজ। আমি ভাষাটো কেনেকৈ চেঞ্জ কৰিব পাৰোঁ। হোৱাটছএপতে আপুনি ছেটিংছত গৈ পেলাই লেংগুৱেজটো চেঞ্জ কৰি, ভাষাটো চেঞ্জ কৰি আপুনি আপোনাৰ পচন্দৰ মতে ভাষাটো চুজ কৰিব পাৰে। তাৰ কাৰণে কি কৰিব লাগিব আপুনি 3 ডটত ক্লিক কৰিব লাগিব। ওপৰত যিটো 3টা ডট আছে, 3 ডটছত ক্লিক কৰাৰ পিছত ছেটিংছ আছে, ছেটিংছত ক্লিক কৰিব। ছেটিংছত ক্লিক কৰাৰ পিছত ইয়াতে চাৰ্ট বুলি লিখা আছে, চাৰ্টত ক্লিক কৰিব। চাৰ্টত ক্লিক কৰাৰ পিছত ইয়াতে দেখিছে নহয় এপ লেংগুৱেজ বুলি লিখা আছে। এপ লেংগুৱেজত ক্লিক কৰি আপুনি যিটো মন পচন্দৰ ভাষাত আপুনি হোৱাটছএপত টেক্সট মেছেজ কৰিব বিচাৰে সেইটোৱে আপুনি চুজ কৰিব পাৰে। ঠিক আছে, ইয়াতে দিয়াই আছে গোটেইখিনি লেংগুৱেজ, আপুনি পঢ়ি চালে গম পাব। প্ৰথম ট্ৰিকটো হৈ গ'ল। এইবাৰ আমি আহিছোঁ হোৱাটছএপৰ 2 নম্বৰ ট্ৰিক। 2 নম্বৰ ট্ৰিক কি হয়, কেতিয়াবা আমি মেছেজ পঠালে মেছেজবিলাক আমি ডাঙৰ হাতৰ কেতিয়াবা পঠাওঁ, কেতিয়াবা কেপিটেল পঠাওঁ, কোকো হাতৰ পঠাওঁ। ঠিক আছে, তাৰ কাৰণে আমি কি কৰিব লাগিব, হোৱাটছএপত গৈ পেলাই আমি যাক মেছেজ কৰিম তাক সেই মেছেজ কৰা মানুহজনৰ হোৱাটছএপ একাউণ্টটো খুলি ল'ব। হোৱাটছএপ একাউণ্টটো খুলি লোৱাৰ লগত তাক ইয়াতে টাইপ কৰিব ষ্টাৰ টাইপ কৰি পেলাই যি মেছেজ লিখে আৰু লিখাৰ পিছত মেছেজটো লিখা হোৱাৰ পিছত আকৌ ষ্টাৰ ক্লিক কৰিব। অট'মেটিকলি কি হৈ যাব, ইয়াতে বোল্ড হৈ যাব। ঠিক আছে, আৰু যদি সেই মেছেজটো আপোনাৰ ইটালিক কৰিব লগা হয়, কোকো হাতৰ কৰিব লগা হয়, তেনেহ'লে আপুনি কি কৰিব, এইটো শ্বৰ্ট টাইপ আছিলে আগৰটো বোল্ডটো, আৰু এইটো আপুনি কি কৰিব পাৰে, বোল্ডটো এনেকৈও কৰিব পাৰে। এইটো অলপমান লং হয়। যিটো মেছেজ লিখিব সেইটো মেছেজ লিখি পেলাই তাক চিলেক্ট কৰিব। চিলেক্ট কৰি পেলাই আপুনি ওপৰত ক্লিক কৰিব পাৰে। চিলেক্ট কৰি ইয়াতে ক্লিপবৰ্ড আছে নহয় লিখা, তাতে ছাইডত ক্লিক কৰিব। কৰি পেলাই ইয়াতে বোল্ড লিখা আছে, ইটালিক লিখা আছে, বোল্ডত ক্লিক কৰিব। বোল্ডত এনেকুৱা আপুনি ডাঙৰ হাতৰ কৰিব পাৰে। এনেকৈ আপোনাৰ মেছেজটো লিখিলে, মেছেজটো লিখি পেলাই তাক চিলেক্ট কৰিলে। চিলেক্ট কৰি পেলাই দেখিছে নহয় ছাইডত ক্লিপবৰ্ড বুলি লিখা আছে, তাতে ক্লিক কৰিব। ইয়াতে বোল্ড বুলি লিখা আছে। ঠিক আছে, বোল্ড বুলি লিখা যি আছে তাতে ক্লিক কৰিলে বোল্ড হৈ যাব। ঠিক আছে, আৰু এই মেছেজটো যদি আপুনি ইটালিক কৰিব বিচাৰে তেনেহ'লে তাক চিলেক্ট কৰি ল'ব। ফাৰ্ষ্ট চিলেক্ট হ'ল, ক্লিক কৰি পেলাই ক্লিপবৰ্ডত তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত কি হ'ব, আপোনাৰ ইটালিক এইটো চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পিছত ইয়াতে ইটালিক লিখা আছে নহয়, ইটালিক হৈ যাব এনেকৈ। ঠিক আছে, বহুত সুবিধাজনক হয় আৰু শ্বৰ্ট টাইপো আছে, লং টাইপো আছে, আপুনি যি ধৰণে বিচাৰে আৰু তেনেকৈ কৰিব পাৰিব। ঠিক আছে, এইবাৰ আহিল আমাৰ হোৱাটছএপত 3 নম্বৰ ট্ৰিক। 3 নম্বৰ ট্ৰিক একেবাৰে সহজ হয়, সকলোৱে জানে, ৰাইট শ্লাইড চাইড। ঠিক আছে, মেছেজটো আমাকতো মেছেজ বহুতেই পঠায়। মেছেজ পঠাবলৈ আমি কি কৰোঁ, যিমান শ্বৰ্ট হয় শ্বৰ্টত লিখিবলৈ আমি ট্ৰাই কৰোঁ, শ্বৰ্টত লিখি পঠিয়াবলৈ আমি চেষ্টা কৰোঁ। তাৰ কাৰণে ভাল ফিচাৰ্ছ এটা আছে হোৱাটছএপত। তাৰ কাৰণে আমি কি কৰিব লাগিব, ছাপ'জ কোনোবাই আমাক মেছেজ পঠাইছে, তাক ৰিপ্লাই দিব লগা হয়। ছাপ'জ এইজনে মোক মেছেজ পঠাইছে, তেওঁক এইটো মই ৰিপ্লাই দিব লগা হয়। ৰিপ্লাই দিবলৈ হ'লে আমি আগতে কি কৰিছিলোঁ, এনেকৈ চিলেক্ট কৰি পেলাই এইটো ওপৰত যিটো আপোনাৰ লেফ্ট ছাইডৰ কাৰ্চিন আছে, কাৰ্চিনটোত ক্লিক কৰিব লগা হৈছিল। কিন্তু সেইটো কৰিব নালাগে, সেইটো নকৰাকৈ আপুনি শ্বৰ্ট টাইপত কৰিব পাৰে। এইটো যিটো মেছেজটো আপুনি ৰাইট ছাইডে দাঙি দিব। দিয়াৰ পিছত আপোনাৰ কি হ'ব, ৰিপ্লাই দিব বিচাৰিছে আৰামত আপুনি ৰিপ্লাই দিব পাৰে। ঠিক আছে, এনেকুৱাও কৰিব পাৰে। এইটো ভাল ট্ৰিক হয়, সুবিধাজনক হয়, একেবাৰে শ্বৰ্ট হয়। তাৰপিছত হোৱাটছএপৰ আমি 4 নম্বৰ ট্ৰিকলৈ আহিছোঁ। 4 নম্বৰ ট্ৰিকটো হৈছে
মিডিয়া ভিডিঅ' ফটোজ মানে কি হয় হাজাৰজনে হাজাৰটা মেছেজ পঠায় তাৰে বেছিভাগেই কি হয় ভিডিঅ'জ হয় ফটোজ হয় ঠিক আছে যিবিলাকৰ কাৰণে আমাৰ গেলাৰীবিলাক কি হয় কমপ্লিটলি ফুলফিল হয় আৰু ফুলফিল হোৱাৰ লগে লগে কি হয় মেমৰিবিলাক ফুল হয় এটা সময়ত মোবাইলবিলাক আমাৰ কি হয় হেঙো মাৰাৰ নিচিনা হৈ যায় তাৰ কাৰণে ভাল এটা উপায় আছে কি কৰিব লাগিব আপোনাৰ গ্ৰুপ থাকে গ্ৰুপত কি কৰিব আপোনাৰ তাত যাতে ভিডিঅ' মেছেজবিলাক গেলাৰীত ডাইৰেক্টলি সোমাই নাযায় তাৰ কাৰণে কি কৰিব লাগিব আপুনি সাপোজ গ্ৰুপটোত ক্লিক কৰিব গ্ৰুপটো সাপোজ আপুনি কি কৰিব 3 ডটত ক্লিক কৰিব কৰি পেলাই সেটিংছত যাব সেটিংছত গৈ পেলাই আপুনি দেখিছে নহয় ইয়াতে আছে একাউণ্ট আছে চাৰ্ট আছে চাৰ্টত ক্লিক কৰিব চাৰ্টত ক্লিক কৰাৰ লগে লগে ইয়াতে আছে নহয় দেখিছে আপুনি মিডিয়া ভিজিবিলিটি এইটো আছে ইয়াতে আপুনি যেটো অন হৈ আছে এটো অফ কৰি ৰাখিব আৰু অফ কৰি দিলে কি হয় বস্তুটো আপুনি কোনোবাই যদি ভিডিঅ' পঠায় ফটোজ পঠায় তেনেহলে আপোনাৰ গেলাৰীলৈকে কি নহয় সেভ নহয় ঠিক আছে আৰু হেতু কৰাৰ পিছত আপুনি আকৌ এটা কাম কৰিব লাগিব গ্ৰুপটোত যাব অথবা তেওঁৰ একাউণ্টত যাব গৈ পেলাই আপুনি একেবাৰে ওপৰত ক্লিক কৰিব ইয়াতে ওপৰত ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত আপুনি ইয়াতে দেখিছে নহয় মিডিয়া ভিজিবিলিটি এটো মিডিয়া ভিজিবিলিটি এটো ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে দিয়া আছে ডিফল্ট ইয়েস নো নোট ক্লিক কৰি দিব নোট ক্লিক কৰিবলৈ ওকে কৰি দিব তেতিয়া আপোনাৰ কি হয় ফটোজ অফ ভিডিঅ'জ অফ কোনো বস্তু আপোনাৰ গ্যালাৰীত সেভ নহয় ঠিক আছে এটো হৈছে 4 নম্বৰ ট্ৰিক খুবই ভাল ট্ৰিক্স তাৰ পিছত আমি আহিছো 5 নম্বৰ ট্ৰিকলৈ 5 নম্বৰ ট্ৰিকটো কি হয় ৰিড ৰিসিপ্ট তাৰ মানে সাপোজ কোনোবাই আপোনাক মেছেজ পঠাইছে সিটো মেছেজ আপোনাৰ মেছেজ পঠাইছে বা আপুনিও মেছেজ পঠাইছে তেওঁ কিন্তু আপুনি ভাবিছে মেছেজটো পঢ়িছে কিন্তু কেতিয়াবা কি হয় আমাৰ ক্ষেত্ৰত এনেকুৱা হয় মেছেজটো পঠোৱাৰ পিছত ব্লু চিন নাহে আৰু ব্লু চিন নাহিলে আমি গম পাওঁ যে মেছেজটো পঢ়া নাই আৰু যেতিয়া ব্লু চিন নাহিব হোৱাইট চিন আহিব তেতিয়া তাতে আমি গম পাম যে তেওঁ মেছেজটো পঢ়া নাই আলটিমেটলি তেওঁ এটা সেটিংস বনাই থৈছে যেটো সেটিংসৰ থ্ৰুদি তেওঁ কি কৰিছে আমাৰ মেছেজটো পঢ়িছে কিন্তু আমাৰ মোবাইলত ব্লু টিক আহা নাই তাৰ কাৰণে তেওঁ কি কৰে বা আমি কি কৰিব পাৰো হোৱাটসএপটো খুলি লৈ পেলাই হোৱাটসএপত গৈ 3 ডটত গৈ পেলাই সেটিংসত গৈ পেলাই কি কৰা হয় একাউণ্টত যাব পাৰে একাউণ্টত গৈ পেলাই আপুনি যেটো প্ৰাইভেসি বুলি আছে প্ৰাইভেসিত ক্লিক কৰিব লাগে ইয়াতে দেখিছে নহয় ৰিড ৰিসিপ্ট বুলি লিখা আছে ইয়াতে ৰিড ৰিসিপ্টত কি হয় এটো অন আছে অন থাকিলে কি হয় বস্তুটো আপুনি মেছেজ পঠালেও ব্লু টিক মাৰিব আৰু তেও যদি এনেকে অন কৰি থয় ব্লু টিক আহিব আৰু যেতিয়া অফ কৰি থয় কিন্তু মেছেজটো অলৰেডি পঢ়িছে অফ কৰি থলে কি হয় হেইজনে আপোনাৰ মেছেজটো গলেও হোৱাইট হৈ থাকিব মানে তেও পঢ়িছে আৰু যেতিয়া অন কৰি থব ব্লু টিক আহিব আৰু যেতিয়া অফ কৰি থয় তেনেহলে কি কৰিব আপুনি যাক মেছেজ পঠাব সেই মেছেজ পঠোৱা মানুহজনক কি কৰিব আপুনি এতে যেটো ৰাইট সাইডে মাইক দেখিছে নহয় এটা সৰুকে এটো মাইকটোত ক্লিক কৰি পেলাই আপুনি ভয়েস মেছেজ এটা পঠাই দিব ভয়েসটো যেতিয়া যাব তেতিয়া এই ব্লু টিক আহি যাব পিছৰ লগে ব্লু টিক আহি যাব তেতিয়া আপুনি গম পাব যে মেছেজটো তো চাইছে নে চোৱা নাই এনেকৈ গম পাব পাৰি যে মেছেজ চাইছে নে চোৱা নাই আপোনাৰ ঠিক আছে এটো হৈছে 5 নম্বৰ ট্ৰিক আৰু বহুত কিছু ট্ৰিক আছে আজিলৈকে এই 5টা ট্ৰিকৰ বিষয়ে মই জনালো ফিচাৰ্ছৰ বিষয়ে জনালো আৰু ভিডিওটো যদি ভাল পাইছে ট্ৰিক্স কিটা যদি ভাল পাইছে তেনেহলে ভিডিওটো শেয়াৰ কৰিব লাইক কৰিব কমেন্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ নতুন চেনেলটো জ্ঞান ভাণ্ডাৰ নতুন চেনেলটো সাবস্ক্ৰাইব কৰি লব আগলৈ এনেকুৱা নতুন ভিডিও পাই থাকিব